ইতিহাসে ঢুকি নোপোৱা বলিপুত্ৰ বানৰ ইষ্ট দেৱতা দেৱাদিদেৱ মহাদেৱ শিৱৰ পীঠস্থান মহাভৈৰৱ মন্দিৰ এই তেজপুৰতে অৱস্থিত। বহু ধৰ্মৱান ব্যক্তিৰ আকৰ্ষণ এই মহাভৈৰৱতেই সুনিত কৰি উখাই পূজা দিবলৈ অহা ইতিহাসে যেন এই মন্দিৰৰ সৌষ্ঠৱ দুগুণে বঢ়াই তুলিছে। আজিও অগণন দেশ বিদেশৰ ভক্তৰ পদধূলাৰে গৰিমামণ্ডিত বান মহাৰাজৰ নিৰ্মিত এই মহাভৈৰৱ বানাসুৰৰ ৰাজত্বৰ পৰাই চলি অহাৰ দৰে আজিও শংখ ঘণ্টাৰ মাংগলিক ধ্বনিৰে অহৰহ শিৱৰ আৰাধনা নিতৌ চলিব লাগিছে। বৰ্তমান মন্দিৰৰ প্ৰৱেশদ্বাৰৰ খুঁটাসমূহ আৰু মন্দিৰৰ বাহিৰৰ অংশসমূহ সময় আঁচুৰ পৰি নষ্ট হৈ গৈছে যদিও বৰ্তমান ইয়াক সম্পূৰ্ণ পৌৰাণিক শৈল্য ভাস্কৰ্যৰ নিদৰ্শনেৰে সাপ খুৱাই আধুনিক কৌশলেৰে নিৰ্মাণ কৰি তোলা হৈছে। বলিপুত্ৰ বানে পূজা কৰিছে, দাপৰ জীৱৰীতিয়ে নহয়। শিৱলিংগ বাবা স্বয়ং নিজে নিজে অপন্ন তেওঁ স্বপ্ন দেখা পায়, পুৰণা মতে স্বপ্ন দেখা পাই দিবি দেখা পাই শিৱলিংগ তেওঁ ইয়াতে পূজা পাবলৈ আৰম্ভ কৰিলে। আৰু তেতিয়া পূজাপাত চলি আছিল। হৰিহৰ যুদ্ধ ইয়াতে হৈছিল, উষাৰ কাৰণে হৰিহৰ যুদ্ধ হৈছিল ইয়াতে। উষা আছিলে বানৰজা জীয়ৰী আছিল, তেখেতক অনিৰুদ্ধই ইয়াত আনিছিল অগ্নিগড়ত বান মাৰি অগ্নিবাণ মাৰি পেলাই বানৰজাই তাত বান্ধি থৈছিলে। তেতিয়া হৰিহৰ শ্ৰীকৃষ্ণৰ লগত হৰিহৰ যুদ্ধ হৈছিল। তেজে পূজাপাত চলি আহিছে আৰু মহান শিৱৰাত্ৰি হয়, শাওণ মাহত বলবম হয়, উপৰদিনা নগিলনি আৰু বিয়া বাৰু ইয়াতে সম্পূৰ্ণ হয়, ভোগ ভাত ডেইলি হৈ আছে।